গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া মই বনাব লৈছোঁ ব্ৰইলাৰ লিভাৰ আৰু কলডিলৰ লগত, আৰু আপোনালোকে চাই থাকিব। আৰু এতিয়া মই বইল কৰি আছোঁ ব্ৰইলাৰ আমুটো লিভাৰ। এতিয়া ইয়া কলডিলৰ লগত ব্ৰইলাৰ লিভাৰ খাই চাওঁ কেনেকৈনো লাগে। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আটিয়া কলৰ কলডিল নহয়, সেইটো কাৰণে মই বইল কৰি লৈছোঁ অকণমান। আৰু এইফালে পিঁয়াজ, আদা, নহৰু, জলকীয়া, বইল কৰি থোৱা লিভাৰ। পুৰা তেল ওলাইছে। আৰু এতিয়া আমাৰ আঞ্জা ৰেডি হৈ গ'ল, খাবহে লাগে আৰু। আৰু এতিয়া মই পকৰি বনাবৰ কাৰণে পালে 1 কাপমান বেচন লৈ লৈছোঁ। আৰু এইফালে ইয়াৰ কলডিলৰ ফুল অলপ পকৰি বনাব লৈছোঁ বেচন দি। এতিয়া আমাৰ ভাত খাবলৈ ৰেডি। এইফালে আছে ব্ৰইলাৰ লিভাৰ, কলডিলৰ চব্জি, আৰু এইফালে আছে কলডিলৰ ফুলৰ পকৰি।